নমস্কাৰ জনালো সকলোকে মোৰ ইউটিউব চেনেললৈ কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল আৰু আপোনালোকৰ আশীৰ্বাদত যেহেতু ময়ো ভালে আছো আৰু আজি আমি ৰুমলৈ যাবলৈ ওলালো আৰু এইফালে মানুহজনে ওলাই আছে মই আগতীয়াকৈ মানে ওলাই কৰি ৰেডি হৈ আছো আৰু এইফালে আমাৰ কৰ্মানীজনীয়ে টোপনি মাৰি আছে হোৱাৰ পৰা উঠাই নাই তাইকো এতিয়া ড্ৰেছ কৰাবলৈ আছে আৰু আজি চাওকচোন কিমান বতৰটো বেয়া মানে পুৰা বৰষুণ দি আছে এনেকুৱা মানে একদম গেলা বতৰত যাবলৈ এলা লাগে দেই কিন্তু উপায় নাই যোৱা কালিৰ পৰাই মানে ল'ৰা ছোৱালী কেইটাৰ স্কুল ছুটি হৈ গ'ল তো আজি যদি নগলে আৰু কাইলৈ স্কুল যাবলৈ নাপাব তালো আৰু যাবলৈ এতিয়া টমটম মাতি দিছো কিন্তু বৰষুণটো দি থকাৰ কাৰণে মানে আহা নাই আহিব ল'ৰা ছোৱালীৰ লগত মানে অহা যোৱা তেনেকৈ কৰি থাকিবলৈ লগা হৈছে যেতিয়ালৈকে ল'ৰা ছোৱালীৰ পঢ়া শুনা শেষ নহয় আৰু এনেকৈ মানে ঘৰটো এৰি থৈ যাবলৈ বহুত বেয়া লাগে কাৰণ মানুহ যেতিয়া গুচি যোৱাৰ পিছত ঘৰৰ অৱস্থা একেবাৰে বেয়া হৈ যায় এতিয়া আমি আছো হেতুৰ কাৰণে মানে ধুনীয়া হৈ আছে ঘৰটো আৰু যেতিয়া গুচি যাওঁগৈ একদম ঘৰটো মানে পুৰা অৱস্থা নোহোৱা হৈ যায় আৰু আমাৰ ঘৰৰ কাষত এনেকুৱা মানে বাঁহ গছ মানে কি কম আৰু সেই বাঁহ গছ কেইজোপাৰ পৰা মানে গোটেই পাত পৰি পৰি একদম অৱস্থা নাইকিয়া হৈ যায় ঘৰ লগতে আকৌ আমাৰ টিংবোৰো চব বেয়া হৈছে এতিয়া কাৰণ বাঁহ পাত পৰি পৰি মানে বেয়া হৈ গ'লগৈ আৰু ইমান মকৰা আছে নহয় আমাৰ ঘৰটোত মানে কি কম দুদিনমানৰ পিছতে মানে চাফা কৰিব লগা হয় এনেকুৱা মানে অৱস্থা হৈ যায় ঘৰটো বাৰু যিয়ে নহওক ল'ৰা ছোৱালীক পঢ়াম বুলি ভাবিছোঁ যেতিয়া যাবতো লাগিবই নহয় জানো এনেকৈ মানে ধুনীয়াকৈ দুৱাৰকেইটা মাৰি থৈ যাম আৰু মই একেবাৰে তলা চাপি মাৰি কৰি থৈ নাযাওঁ কাৰণ মা সিহঁতে মানে মাজে সময়ে চাফা কৰি থাকে আৰু এনেকৈ মানে চাফা নকৰাকৈ থ'লে আৰু বেছি বেয়া হৈ যাব মানুহ নাথাকিলেও মানে চাফা কৰি থাকে আৰু মাজে সময়ে যেতিয়া সময় পায় ঘৰ দুৱাৰখিনি মাৰি মই বস্তু বিহানি লৈ চিধা টমটমত উঠিলোহি আৰু আহি দেখিছোঁ আমাৰ মায়েৰা বেবীয়ে ইমান ধুনীয়াকৈ বহি গৈ আছে নহয় বায়েকৰ লগত যদিও খোৱাৰ পৰা উঠিছে একেবাৰে আমনি কৰা নাই আৰু সি টমটমত উঠিবলৈ বহুত ভাল পায় আৰু আমাৰ গাঁৱৰ পৰিৱেশ আপোনালোককো অকণমান দেখুৱাইছোঁ আৰু একেবাৰে বাৰিষা বতৰ যেন লাগিছে মানে বৰষুণটো দি দিয়াৰ কাৰণে আৰু এতিয়া আহি পালোহি আমি মেইন বজাৰ আহি পোৱালৈ মানে এন্ধাৰ যেনে হ'ল মানে সন্ধিয়াই হৈ গ'লগৈ আৰু বজাৰ কৰোঁতে মেলোঁতে বহুত সময় হ'ব নেকি মানে ৰুমলৈ গৈ পাওঁতে আৰু আমি ৰুমলৈ আহি পোৱাৰ লগে লগে মানে গোটেই ঘৰ ধুনীয়াকৈ চাফা কৰিলোঁ ৰুমখিনি পাকঘৰ মানে চব চাফা কৰি ভাত তৰকাৰী বনাই খাবলৈ ল'লোঁ আৰু আজি বজাৰত সোমাই মানে অকণমান শাক চব্জিৰ বজাৰটোও কৰি ল'লোঁ লগতে আকৌ মাছ এটা আনিছোঁ আজি মূলাৰ লগত খাবলৈ মোৰ বহুত দিনৰ পৰাই মন গৈ আছিলে মূলা কিনি লৈ আহিলোঁ মাছ কিনি লৈ আহিলোঁ আৰু ধুনীয়াকৈ বিলাহী দি মানে বনালোঁ খাবলৈ কিন্তু মজা লাগিছে দেই ৰৌ মাছটো এনেও মই খাই ভালে পাওঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন এটা ভিডিঅ'ত লগ পাম